সদায় তুমি আন এজনৰ আগত ভাল হ'ব নোৱাৰা। যেনেকৈ এটা ঔষধে প্ৰত্যেকটো বেমাৰক একেলগে ভাল কৰিব নোৱাৰে। আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। কেইটামান লেচেৰা মাহ একদম ওপৰত লাগিছে আৰু সেইখিনি মই ঢুকিয়ে পোৱা নাই। আৰু আজি মানুহজন ডিউটিৰ পৰা আহি লৈ সেইখিনি ছিগি দিছে আৰু লগতে ভোল দুটাও ছিগিছে দেই। কুমলীয়া ভোল আৰু এইফালে পালেং শাকো তুলিছিলোঁ। সেয়াৰে দুপৰীয়াৰ সাজত কিবা এটা বনাম বুলি আৰু ভাবিছোঁ। মগু দালি অলপ তিয়াই থৈছিলোঁ, সিজাই ল'লোঁ আৰু এয়া তৰকা লগাবলৈ কাৰণে মছলাটো ভালকৈ ফ্ৰাই কৰি ল'লোঁ। লগতে ফ্ৰেছ আদাৰ পাত আনি দিছোঁ দেই, চেণ্টটো ভাল হ'বলৈ। বহুত ধুনীয়া চেণ্ট আহে। আগতে মই নাজানোৱেই আদাৰ পাতৰ যে ইমান ধুনীয়া চেণ্ট আহে। আৰু মানুহজনে গৈ লৈ আনিছিলে বৰালি মাছ। গোটেইখিনি মোৰ যোগাৰ হৈ গ'ল বুলিয়ে বৰালি মাছ আনিছে, শেষত কটাই লৈ আনিছিলে। আৰু লৰালৰিকৈ মই এইফালে পালেং শাকটো তোলাই আছিলে, সেয়াৰে জোল বনালোঁ আৰু কেইপিচমান এনেকৈ ফ্ৰাই কৰিলোঁ। লেচেৰা মাহ, আলু, মটৰ সৰু সৰুকৈ কাটি লৈ এনেকৈ ফ্ৰাই কৰিছিলোঁ। আৰু এইফালে ভোল দুটা, কুমলীয়া ভোল, জলকীয়া পুৰি লৈ এনেকৈ পিটিকি লৈছিলোঁ। আৰু মগু দালি টেষ্টি। মই যে খাই বহুত ভাল পাওঁ, সোৱাদ লাগে বহুত। যিমানে গাইজ আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। বাই বাই।